কংগ্ৰেছৰ চৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু মাটি নাথাকিব। হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে ক্ৰয় কৰা মাটিবোৰ দুখীয়া ৰাইজৰ হ'ব। এই ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ। এতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে এই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম। দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকৰ পাছত হোৱা সংবাদমেলত এই হুংকাৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি সৰব হোৱা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী তেওঁৰ পত্নী তথা সতীৰ্থসকলৰ বিৰুদ্ধে উত্থাপিত ব্যাপক হাৰত ভূমি ক্ৰয় সন্দৰ্ভত এইদৰে কয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত কৈছিল যে তেওঁৰ সম্পূৰ্ণ মাটি তেওঁ অসমৰ ৰাইজক দান দিব। পৰৱৰ্তী দিনত এতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে এই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম। উত্তৰ গুৱাহাটীত য'ত য'ত মাটি লৈছে, আমিন গাঁৱত য'ত য'ত লৈছে, কাজিৰঙাত য'ত য'ত লৈছে, মাজুলীত য'ত য'ত লৈছে, যি যে তেওঁলোকৰ হাৱালা কৰি যে মাটিবোৰ লৈছে, বাগান লৈছে, আমাৰ পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰৰ প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত हिमंत बिश्व शर्मा एंड कंपनी ने जहाँ जहाँ अवैध रूप से जमीन खरीदी है वो जमीन आने वाले दिनों में कांग्रेस सरकार गरीब लोगों के बीच में हम भाग भाग करके गरीब लोगों के बीच में हम बांटेंगे। এফালে দুখীয়া লোকক উচ্ছেদ চলাইছে আৰু চৰকাৰৰ দিনতে বিজেপিৰ একাংশই কাৰ্বি আংলং, ডিমা হাছাও, জাগিৰোড আদিত অবৈধ খনন তথা কয়লা, শিল বালি আদিৰ মাফিয়াৰা চলাই থকাৰ অভিযোগো উত্থাপন কৰে গৌৰৱ গগৈয়ে। তেওঁ কয়, বিজেপি চৰকাৰৰ নেতাসকলে ক'ত মাটি লোৱা নাই। কাৰ্বি আংলং, জাগিৰোডৰ পাহাৰ ধ্বংস কৰিবলৈ ৰঙাদলিচা পাৰি দিছে বিজেপিয়ে। ভূমি সম্পৰ্কত এইখন বিজেপি চৰকাৰৰ নেতাসকলে ক'ত ক'ত ভূমি তেওঁলোকে লোৱা নাই, মাটি লোৱা নাই কওকচোন। জংঘলৰ কথা চিন্তা কৰে, কাৰ্বি আংলঙৰ পাহাৰবোৰ চাব, জাগিৰোডৰ পাহাৰবোৰ চাব, সব পাহাৰ নষ্ট কৰি কয়লা আৰু কাঠ মাফিয়া আৰু পাথৰ আৰু শিল আৰু বালি মাফিয়া তাত কাম কৰিছে। দুখীয়া মানুহক উচ্ছেদ কৰিছে আৰু পাথৰ আৰু শিল মাফিয়াক আমাৰ বনভূমিত তেওঁলোকক স্বাগতম জনাইছে, ৰেড কাৰ্পেট দি ৱেলকাম জনাইছে। মানুহে সব বুজি ভূমি আইনক লৈ কংগ্ৰেছে পৰৱৰ্তী দিনত নতুন প্ৰগতিশীল চিন্তাৰে আগবাঢ়িব বুলিও ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। বাংলাদেশীৰ নাম লৈ অসমত উচ্ছেদ চলোৱা চৰকাৰৰ কাৰ্যক ধিক্কাৰ দি গৌৰৱ গগৈৰ প্ৰশ্ন, 10 বছৰত কিমান বাংলাদেশী খেদিলে বিজেপিয়ে? 10 বছৰৰ ভিতৰত অসমৰ ভিতৰত যদি ইমানেই বাংলাদেশী মানুহ আছে, আগতে কিয় তেওঁলোকে বিদায় দিয়া নাই আৰু এতিয়া ক'ত বিদায় দিছে? এই উচ্ছেদৰ কাৰ্যসূচীত বাংলাদেশী নাম লৈছে, বাংলাদেশী নাম লৈ উচ্ছেদ কৰিবলৈ তাৰ প্ৰচাৰ চলাইছে। কিমান বাংলাদেশী মানুহক তেওঁলোকে ধৰা পৰিলে কওকচোন, প্ৰমাণ দিয়ক, সংখ্যা দিয়ক। 1 জন, 2 জন, 10 জন, 20 জন, 100 জন, 500 জন, ইমান বাংলাদেশী মানুহ তেওঁলোকে অসমৰ পৰা, ভাৰতৰ পৰা ডিপৰ্ট কৰিছে কওকচোন। কংগ্ৰেছ দলৰ স্পষ্ট দাবী, এজনো বাংলাদেশী মানুহক আমি অসমৰ ভূমিত আমি থাকিবলৈ নিদিওঁ। একেখন সংবাদমেলতে তেওঁক লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসমলৈ আহোঁতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াব বুলি কৰা মন্তব্যক পুনৰ দোহাৰে। তেওঁ কয়, ৰাহুল গান্ধীয়ে কোৱা কথা পালন কৰাটো মোৰ নৈতিক দায়িত্ব। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি অসমৰ ৰাইজে বুজি পাই গৈছে বুলিও মন্তব্য কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদক লৈও চৰকাৰৰ বিৰুদ্ধে সৰব হোৱা গৌৰৱ গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মাত্ৰ নিজৰ বিফলতা লুকুৱাবলৈ এইদৰে দুখীয়া মানুহৰ ওপৰত উচ্ছেদৰ কাৰ্যসূচী চলাই গৈছে।
নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট